বন্ধুসকল, কুকুৰ হৈছে আটাইতকৈ বিশ্বাসী জন্তু। কাৰণ মানুহে আপোনাৰ লগত বিশ্বাসঘাতকতা কৰিলেও কুকুৰে কেতিয়াও নকৰে। সেইবাবে বেছিভাগ মানুহে ঘৰত কুকুৰ পুহি ভাল পায়। যদি আপুনি কুকুৰ এটা মৰমেৰে কিবা এটা বস্তু খাবলৈ দিয়ে, তেনেহ'লে কুকুৰটোৱে আপোনাক কেতিয়াও নেকামুৰে আৰু কুকুৰটো নমৰালৈকে আপোনাৰ বিশ্বাসী হৈ আপোনাৰ লগত থাকি যাব। আজি এই ভিডিঅ'টো কুকুৰে ৰাতি কিয় কান্দে সেই বিষয়ে জানিব পাব। সেইবাবে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। নমস্কাৰ বন্ধুসকল, মোৰ নাম উদয় আৰু স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ চেনেললৈ। আহক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। যেতিয়া ৰাতি হয় আৰু আমি শুবলৈ ওলাওঁ, তেতিয়া আমি কুকুৰে কান্দি থকা বা ভুকি থকা শব্দ শুনিবলৈ পাওঁ। অৱশ্যে কুকুৰে সদায় নেকান্দে, কিন্তু যিদিনাখনে কান্দে সেইদিনাখনে কিবা এটা অমংগলৰ আগজাননী দিয়ে। বয়সস্থ লোকসকলে আৰু আমাৰ ককা আইতাহঁতে কৈ থকা শুনো যে যিখন ঠাইত ৪-৫ দিন ধৰি ৰাতি কুকুৰে কান্দি থাকে আৰু ভুকি থাকে, সেইখন ঠাইত কোনো এজন ব্যক্তিৰ মৃত্যু হ'ব যে সেইটো খাটাং। অৱশ্যে বহু ক্ষেত্ৰত এই কথাটোৰ প্ৰমাণো পোৱা গৈছে। বহুতো মানুহে কয় যে ৰাতি হেনো কুকুৰে ভূত-প্ৰেত দেখা পায় আৰু আহিবলগীয়া বিপদৰ কথা সকলোতকৈ আগতে গম পায়। সেইবাবে যদি ৰাতি ২টা বজাত কুকুৰে কান্দি থাকে, তেনেহ'লে মানুহে বিশ্বাস কৰে যে কুকুৰে ভূত-প্ৰেত বা অন্য কিবা বেয়া বস্তু দেখিছে। এইটো কথা সঁচা হ'ব পাৰে, কিন্তু বৈজ্ঞানিক দৃষ্টিভংগীৰে চাবলৈ গ'লে এইবিলাক কথা একোৱেই নহয়। কুকুৰক লৈ বৈজ্ঞানিকে বহুতো গৱেষণা কৰিছে আৰু এই গৱেষণাত বহুতো আচৰিত হ'বলগীয়া তথ্যও ওলাই পৰিছে। কুকুৰে ভুকি থকাটোক বৈজ্ঞানিক ভাষাত হাৱেল বুলি কয়। এজন মানুহে আন এজন মানুহক সংকেত দিবলৈ যিদৰে ভাষা ব্যৱহাৰ কৰে, ঠিক সেইদৰে এটা কুকুৰে আন এটা কুকুৰক সংকেত দিবলৈ হাৱেলৰ ব্যৱহাৰ কৰে। কুকুৰে যোনখিনি জেগাত থাকে সেইখিনি জেগা তেওঁলোকৰ অধিকাৰ বুলি ভাবি লয় আৰু কোনোবা অচিনাকি কুকুৰ এটাৰ সেই জেগা বা ঠাইখিনি দেখিলে তেওঁলোকে হাৱেল কৰি এটাই আনটোক জনাই দিয়ে। বহুতো কুকুৰে খং উঠিলে হাৱেল কৰে আৰু কেতিয়াবা কুকুৰে ক'ৰবাত দুখ পালে বা তাক কোনোবাই আঘাত কৰিলে তেনেহ'লে হাৱেল কৰে। ইয়াৰ উপৰিও কুকুৰে হুলস্থুলীয়া শব্দ ভাল নাপায়, সেই শব্দবোৰৰ বিৰোধ কৰিবলৈ তেওঁলোকে হাৱেল কৰে। বন্ধুসকল, আপোনালোকে গম পালেই চাগে যে কুকুৰে ৰাতি কিয় কান্দে। ভিডিঅ'টো যদি ভাল লাগিল তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব। তেতিয়া আমাৰ আহিবলগীয়া নতুন ভিডিঅ'সমূহ সকলোতকৈ আগতে পাব।